Hi, just welcome to my first channel and Monir Assam সকলক ধন্যবাদ। আহক আজি আমি কলগাছিয়াৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা যোৰহাটলৈ ভ্ৰমণ কৰোঁ। Don't forget to subscribe my Monir Assam channel. Thanks for watching my videos. এতিয়া মই আছো কলগাছিয়াত খানাপাৰা লৈ যোৱা বাছত। মোৰ লগত আছে মোৰ ভাইটি ফুলচান আলী। বাছখন এৰিব 1:45 মিনিটত। বাছখন এৰিলে আহক তেনেহ'লে ভিডিঅ'খন আৰম্ভ কৰোঁ। এতিয়া এটা ঘটনা ঘটি গ'ল যে কলগাছিয়া ডিমাপুৰত আহি এজন মানুহ বাছৰ পৰা নামি গ'ল ভাড়া নিদি। পেছেঞ্জাৰৰ লগত কণ্ডাক্টৰৰ কাজিয়া লাগি আছে। চাওক কি কৰি আছে, মোবাইল চাই আছে, কল কৰি আছে। কি হ'ল এইবিলাক? ভাড়া নিদি বাছৰ পৰা কিয় নামি গ'ল মানুহজন? কি কৈ আছে? এনেকৈ পেছেঞ্জাৰ কৰিলে কণ্ডাক্টৰৰ চলিব নেকি? বাছৰ চলিব নেকি? এনিৱে যি কি নহওক আহক তেনেহ'লে ভিডিঅ'খন শেষলৈ চাই থাকোঁ। বাছতে বহি থাকোঁতে আহি পালোঁ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। চকচকা পাৰ হৈ যিটো ঘাইপথ আহে 31 নম্বৰ নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথ। অলপ পিছতে পাম আমি সৰ্বগড় চক্ৰ বিষয়া কাৰ্যালয়। এইটো হৈছে চক্ৰ বিষয়া কাৰ্যালয়। ইয়াৰ মাজেদি যাব লাগে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। আহক তেনেহ'লে ভিডিঅ'খন আৰম্ভ কৰি থাকোঁ। দোস্ত তেনেহ'লে এতিয়া আমি সৰ্বক পাৰ হ'লোঁ, ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। অলপ পিছতে পাম আমি দোস্ত মোৰ এইখন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ এইখন চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। অলপ পিছতে পাম আমি ৰেলৱে ব্ৰিজ। সন্মুখতে আছে ব্ৰিজটো, বিকি নদীৰ ওপৰত আছে ব্ৰিজটো। আমাৰ বৰপেটা ৰোডত এইটো ব্ৰিজ। ব্ৰিজটো অলপ জুম কৰি দি আছোঁ। ব্ৰিজ তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈ, মিছ নকৰিব, ভাল ভাল বস্তু চাব পাৰিব।
হাই দোস্ত, এতিয়া আমি গুৱাহাটী ষ্টেচনলৈ আহি পালোঁ। অলপ পিছতে আমি ট্ৰেইনত উঠিম। প্লেটফৰ্ম নম্বৰ 4 নম্বৰত আহিলোঁ। ইয়াতে আমাৰ গাড়ী আহিছে। ভিডিঅ'খন চাই থাকক। অলপ পিছতে আমি যোৰহাট পাম। আমি ট্ৰেইনত আপোনালোকক ভিডিঅ'টো ফুল দেখাব পৰা নাই। ইমান ডাঙৰ এটা ভিডিঅ' মানে 8 ঘণ্টাৰ ভিডিঅ' আমি দেখাব নোৱাৰিম আপোনালোকক, সেইকাৰণে মাজত অলপ ৰাখি দিছিলোঁ। এতিয়া আমি যোৰহাটত নামিলোঁ। মোৰ লগত আছে মোৰ ডাঙৰ ভাইটি আৰু মোৰ সৰু ভাইটি। Don't forget to subscribe my MP Monir Assam channel. Thanks.